আমি সকলোৱে মোবাইল ব্যৱহাৰ কৰোঁ হয় নে নহয় আমি টেলিফোন কোনে আৱিষ্কাৰ কৰিছিলে সেয়াও জানো হয়তো আলেকজেণ্ডাৰ গ্ৰাহাম বেল হয় নে নহয় কিন্তু আমি যে কাৰোবাৰ লগত কথা পাতো বা আমাৰলৈ ফোন যেতিয়া আহে বা আমি কাৰোবালৈ যেতিয়া ফোন কৰোঁ ফাৰ্ষ্টতে মানুহবিলাকে কি বুলি কয় প্ৰথম ৱৰ্ডটো হেল্ল' বুলি কয় হয় নে নহয় তো এই হেল্ল' যে আমি কওঁ কিয় কওঁ এই হেল্ল'টো ক'ৰ পৰা আহিছে আমি কিয় এই শব্দটো ব্যৱহাৰ কৰোঁ হেল্ল' বুলি আপোনালোকে জানেনে তো ঠিক আছে আজি এই ভিডিঅ'টো মই আপোনালোকক এই হেল্ল' ওপৰতে কিছুমান কথা ক'ম তো বেছি দিনকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বোলক আহক তো হাই হেল্ল' নমস্কাৰ মই আপোনালোক আকাশ গোহাঁই আজি পুনৰ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ তেনেহ'লে বেছি দিনকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ বোলক আহক তো এতিয়া সকলোৰে মনত লাগিব যে হেল্ল' আমি কিয় কওঁ কাৰণ আলেকজেণ্ডাৰৰ গাৰ্লফ্ৰেণ্ডজনীৰ নাম হেল্ল' আছিলে মাৰ্গাৰেট হেল্ল' তো সেইবাবে আমি এতিয়ালৈকে হেল্ল' আমি সকলোৱে হেল্ল' বুলি কওঁ কিন্তু এয়া হয়তো সঁচা হয় জানো কওকচোন সঁচাকৈ সঁচা হয়নে তো মই আজি ইয়াৰ উত্তৰ দিম তো ইয়াৰ উত্তৰ হৈছে একদমেই মিছা কিয় কৈছোঁ শুনক তো গ্ৰাহাম বেলৰ গাৰ্লফ্ৰেণ্ডজনীৰ নাম মাৰ্গাৰেট হেল্ল' নাছিলেই হয় ঠিক শুনিছে আপোনাৰ গ্ৰাহাম বেলৰ গাৰ্লফ্ৰেণ্ডজনীৰ নাম মাৰ্গাৰেট হেল্ল' নাছিলে গ্ৰাহাম বেলৰ গাৰ্লফ্ৰেণ্ডজনীৰ নাম ৰিয়েল নামটো হৈছে মেবেল হাবাৰ্ড আপোনালোকে গুগল কৰি চাব যে মেবেল হাবাৰ্ড কোন আছিলে মই নামটো কৈ দিছোঁ মেবেল হাবাৰ্ড আপোনালোকে গুগল কৰি চাই ল'ব তো এতিয়া মেইন কথাটো হৈছে যে যদি গ্ৰাহাম বেলৰ গাৰ্লফ্ৰেণ্ডজনীৰ নাম মেবেল হাবাৰ্ড আছিলে হেল্ল' নাছিলে মাৰ্গাৰেট হেল্ল' নাছিলে তেনেহ'লে আমি হেল্ল' বুলি কিয় কওঁ হয় তো আমি হেল্ল' বুলি কিয় কওঁ হয় নে নহয় তো ইয়াৰ এটা কাহানী আছে শুনক এতিয়া মই কৈ আছোঁ অক্সফৰ্ড ডিক্সনাৰীৰ মতে জনা গৈছে যে হেল্ল' শব্দটো জাৰ্মানী লেংগুৱেজ হোলাৰ পৰা আহিছে যাৰ অৰ্থ হৈছে হাউ আৰ ইউ মানে আপোনালোকে কেনে আছে কিন্তু যেতিয়া গ্ৰাহাম বেলে টেলিফোন আৱিষ্কাৰ কৰিছিলে কিন্তু হেল্ল' এই শব্দটো ব্যৱহাৰ কৰা নাছিলে তেওঁ ব্যৱহাৰ কৰিছিলে আহৈ হয় আহৈ শব্দটো জাহাজৰ পাইৰেটছবোৰে ব্যৱহাৰ কৰিছিলে হয় এইটো গ্ৰিটিং ৱৰ্ড বুলি কোৱা হয় আহৈ তো তেনেহ'লে যদি আলেকজেণ্ডাৰে হেল্ল' বুলি কোৱা নাছিলে তেনেহ'লে হেল্ল' কৈছিলে কোনে হয় তো যেতিয়া শুনক এতিয়া যেতিয়া আলেকজেণ্ডাৰে তাৰ এছিষ্টেণ্টক কল কৰিছিলে ফাৰ্ষ্ট কল এছিষ্টেণ্টক কৰিছিলে হয় সেই এছিষ্টেণ্টজনৰ নাম আছিলে থমাছ ৱাটছন হয় তাৰপাছত এনেকৈ 1977 চনত আপোনাৰ এই আহৈ শব্দটো মানুহে লাহে লাহে ব্যৱহাৰ কৰিবলৈ কমাই দিলে তাৰপাছত মানুহবোৰে আৰ ইউ ডেয়াৰ ক'বলৈ আৰম্ভ কৰিলে কিন্তু এই আৰ ইউ ডেয়াৰ শব্দটো বহুত ডাঙৰ হৈ গৈছিলে সকলোৰ বাবে মানে ক'বলৈ বহুত টাইম লাগিছিলে সেইবাবে বহুত ডাঙৰ হোৱাৰ বাবে এই শব্দটো বেছিদিন নাথাকিলে তো সেনেকৈ হেল্ল' শব্দটো থমাছ এডিছনে প্ৰচাৰ কৰি দিলে তো এনেকৈ হেল্ল' শব্দটোৰ সৃষ্টি হ'ল তো সেই তেতিয়াৰ পৰাই আজিলৈকে গোটেই বিশ্বতে হেল্ল' শব্দটো ব্যৱহাৰ কৰা হয় তো গাইজ আজি আপোনালোকে জানিলে যে আমি হেল্ল' কিয় কওঁ হয় নে নহয় তো হেল্ল' ক'ৰ পৰা আহিলে সেইটো ক'লোঁ তো আজি ভিডিঅ'টো বেছি দেৰি নকৰি ইয়াতে সামৰণি মাৰিছোঁ তো যিসকলে এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো বেছি দেৰি নকৰোঁ আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আজিলৈ মানে বাই